নমস্কাৰ, মই ধীৰাজ আৰু আজি 15 আগষ্ট 1947 চনৰ আজিৰ দিনটোতে ভাৰতে লাভ কৰিছিল স্বাধীনতা। আৰু এই স্বাধীনতা ভাৰতৰ বহুতো বীৰ যোদ্ধা শ্বহীদ হৈ গৈছে আৰু এই বীৰ যোদ্ধাসকলৰ ত্যাগৰ কাৰণেই আজি আমি এই মুকলি আকাশত ঘূৰিব পাৰিছোঁ। গতিকে এই বীৰ যোদ্ধাসকলক মই তথা মোৰ চেনেলৰ তৰফৰ পৰা জনাইছোঁ সহস্ৰ প্ৰণাম। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। আৰু এই ভিডিঅ'টো আমাৰ লগতে এটা কথা কৈ লওঁ যে অন্ধবিশ্বাসৰ ফলত অসমখন কিয় মান পৰি থাকে। এতিয়া আজি 8 মাহমান আগতে কলাগত ঘটিছে যে অন্ধবিশ্বাসৰ কাৰণে ঘৰ জ্বলাই দিলে, গাড়ী জ্বলাই দিলে। তাৰপিছত আকৌ যোৱাকালি ঘটিছে নাৰায়ণপুৰত, মানে দেওভূতৰ কাৰণে কিবা বোলে কাপোৰ জ্বলি উঠে, ঘৰ জ্বলি উঠে, তাৰপিছত আকৌ ধান জ্বলি উঠে। আকৌ যোৱাকালি ঘটিছে নাহৰকটীয়াত, মানে মৰা মানুহ এটা বোলে তাৰমানে বেজে জীয়াই দিব পাৰিব বুলি পুৰা চাৰি আছে। কি মানে এইবিলাক বিজ্ঞানৰ দিনত এইবিলাক অন্ধবিশ্বাস থেই। গতিকে আশা কৰোঁ এই অন্ধবিশ্বাস অসমৰ পৰা অতি সোনকালে নাইকিয়া হৈ যায়। আৰু আজিলৈ বাই বাই।